হে ফ্ৰেণ্ডছ, ৱেলকাম টু ৰিতুৱাজ ব্লগ। আজি আপোনালোকৰ আগত মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পৰ বিষয়ে এটা সৰু ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তো ব'লকচোন আমি যাওঁ চামগুৰি সত্ৰৰ ফালে। তো ফ্ৰেণ্ডছ, মাজুলীৰ চামগুৰি সত্ৰখন হ'ল চক্ৰধ্বজ ৰজাই প্ৰতিষ্ঠা কৰা এখন সত্ৰ। চক্ৰধ্বজ ৰজাই চক্ৰপাণি আটাৰ ওচৰত শৰণ লৈ পেলাই এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে। চাম গছৰ গুৰিত এই প্ৰতিষ্ঠা কৰাৰ কাৰণে এই সত্ৰখনৰ নাম চামগুৰি সত্ৰ পৰিলে। তো এই সত্ৰখন প্ৰথমতে শালমৰা মৌজাত অৱস্থিত আছিলে, কিন্তু তাৰ পাছত তাৰ কেইজনমান সদস্য ভাগ হৈ আহি পেলাই তো চামগুৰিত এই সত্ৰখন নতুনকৈ প্ৰতিষ্ঠা কৰিলে। ফ্ৰেণ্ডছ, ইয়াৰে 6জন সদস্য ইয়াত গুচি অহাৰ পাছত কলা সংস্কৃতিটো এইফালে গুচি আহিলে। তাৰে এজন আছিল গুৰুজনাৰ নাতি পৰম্পৰা। তো সেই সূত্ৰে গুৰুজনাই প্ৰতিষ্ঠা কৰা যিবিলাক কলা সংস্কৃতি প্ৰায়বিলাক ইয়াতে আছে। তাৰ ভিতৰতে শংকৰদেৱে সৃষ্টি কৰা মুখাটো এই কলা সংস্কৃতিৰ ভিতৰতে আছিল। তো এই কলাটো বৰ্তমান ইয়াতে পোৱা যায়। পিছত বিভিন্ন ঠাইৰ পৰা ইয়াত এই মুখাখিনি অনা হ'ল আৰু বৰ্তমান বহুত প্ৰসাৰতা লাভ কৰিলে ইয়াত মুখাশিল্পই। আৰু এই প্ৰসাৰতা লাভ কৰাৰ ক্ষেত্ৰত প্ৰধান গুৰিত হৈছিলে শ্ৰী কুশকান্ত দেৱগোস্বামীদেৱে। আৰু তেখেতে 2003 চনত সংগীত নাটক বঁটা একাডেমীৰে সন্মানিত হৈছিল। সন্মানিত হোৱাৰ পাছৰ পৰাই সত্ৰখনৰ মুখাৰ সংস্কৃতি বাহিৰত বহুলভাৱে প্ৰসাৰ হ'ল আৰু ইয়াৰ গুৰুত্ব বাঢ়িল। আৰু বৰ্তমান ইয়াত মুখাৰ বজাৰখনৰ চাহিদা বহুত ভাল হোৱা পৰিলক্ষিত হৈছে। সেই ফ্ৰেণ্ডছ, কিছুমান অসুবিধাৰ কাৰণে আমি ভিডিঅ'টো আৰু বেছি ল'বলৈ আমি প্ৰস্তুত নহ'লোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে কমেণ্ট কৰিব চাই কেনেকুৱা পাইছে। তো পিছলৈ আমি আৰু বিতংকৈ মুখাশিল্পৰ বিষয়ে আৰু এটা ভিডিঅ' আমি বনাবলৈ চেষ্টা কৰিম। তো ফ্ৰেণ্ডছ, আজিলৈ আহোঁ, বাই।